নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোক সকলোৱে জানা আজি মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰুভাৱ তিথি। শ্ৰী শ্ৰী মাধৱদেৱৰ 427 সংখ্যক এই তিৰুভাৱ তিথি আমাৰ অসমত চুকে কোণে সকলোতে উলহ মালহেৰে উদযাপন কৰিছে। গতিকে এই আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য শ্ৰী শ্ৰী মাধৱদেৱ, এই কথা তোমালোকে জানা। গতিকে এই মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীমন্ত মাধৱদেৱে তেওঁলোকে অসমত একশৰণ নাম ধৰ্ম প্ৰচাৰ কৰি গোটেই অসমীয়া মানুহক একতাৰ দোলেৰে বান্ধি বৰ অসম যি গঢ়ি থৈ গ'ল। গতিকে এই মহান পুৰুষ দুজন আমাৰ অসমৰ বৰেণ্য ব্যক্তি তথা শিল্পী বা আমাৰ মহাপুৰুষ। গতিকে আমাৰ অসমৰ দুজন মহাপুৰুষৰ নাম লিখা বুলি আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ পৰীক্ষাত আহে। গতিকে সেই দুজন মহাপুৰুষ হ'ল আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱ। শ্ৰীমন্ত শংকৰদেৱৰ বিষয়ে ছাত্ৰ ছাত্ৰীসকলে যিমান জানে, মহাপুৰুষ মাধৱদেৱৰ বিষয়ে সিমান জনা দেখিবলৈ পোৱা নাযায়। গতিকে মই এই মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে আজি তেওঁৰ তিৰুভাৱ তিথিত তোমালোকলৈ এটি ৰচনা আকৃতিত তেওঁৰ জীৱনী লিখা সম্ভৱ নহয়, কিন্তু মই অলপমান তোমালোকৰ কাৰণে যুগুত কৰিছোঁ, বিভিন্ন উৎসৰ পৰা সংগ্ৰহ কৰি তাৰে মই তোমালোকক পাঠ কৰি দিছোঁ। অসমৰ নৱবৈষ্ণৱ আন্দোলনৰ অন্যতম হোতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰপন্ন শিষ্য মহাপুৰুষ মাধৱদেৱৰ আবিৰ্ভাৱ অসমীয়া জাতীয় জীৱন, সমাজ সংস্কৃতি আৰু আধ্যাত্মিক জগতৰ বাবে চমকপথ। গুৰুৰ চৰণত নিজৰ সমস্ত চিন্তা চেতনাক সমৰ্পণ কৰি মহাপুৰুষ মাধৱদেৱে বিশ্বত বিৰল গুৰুভক্তিৰ নিদৰ্শন দেখুৱাই গ'ল। 1489 খ্ৰীষ্টাব্দৰ পহিলা জেঠ ৰবিবাৰৰ দিনা দুভাগ নিশা বৰ্তমান লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ লেটেকু পুখুৰীত মহাপুৰুষজনাৰ জন্ম হয়। মাধৱদেৱৰ পিতৃৰ নাম আছিল গোবিন্দগিৰি আৰু মাতৃৰ নাম আছিল মনোৰমা। মাধৱদেৱ চিৰকুমাৰ আছিল। বিষয় বাসনাৰ প্ৰতি মাধৱদেৱৰ বিশেষ উৎসাহ নাছিল, সেয়ে তেওঁ বিবাহ কৰাবলৈ ইচ্ছা প্ৰকাশ কৰা নাছিল। গুৰু শংকৰদেৱৰ দ্বিতীয় পত্নী কালিন্দী আয়ে তেওঁৰ কন্যা বিষ্ণুপ্ৰিয়াক মাধৱদেৱলৈ বিয়া দিবলৈ বৰ ইচ্ছা প্ৰকাশ কৰিছিল। তেওঁ শংকৰদেৱৰ হতুৱাই এবাৰ মাধৱদেৱক এই কথাৰ কাণ চুৱাইছিল, কিন্তু মাধৱদেৱে চৰিতপুথিৰ যোগেদি তেওঁ মাধৱদেৱে কি কৈছিল, চৰিতপুথিত লিখা আছে, তোমাথেৰ সংগ আমি যি কালে লভিলোঁ, সেহি কালে জোৰণৰ কন্যা এৰি আইলোঁ, তোমাথেৰ পদসেৱা কৰিবে ইচ্ছা, এতেক বিবাহ কৰিবাক ইচ্ছা নাই, অনাদি জনম ভোগ কৰোহু বিষয়ক, তাকে এৰাইবাক কহিউক উপায়ক। গুৰু চৰিতত এইদৰে লিখা আছে। এই বুলি কৈ গুৰুজনাই দিয়া প্ৰস্তাৱ পোনছাতেই তেওঁ প্ৰত্যাখ্যান কৰিছিল। এই কথাখিনিৰ পৰা আমি এটা কথা জানিব পৰা যায় যে শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱৰ বিবাহৰ বাবে জোৰণ পিন্ধোৱা হৈছিল, কিন্তু তেওঁ যি চৰিতপুথিত শংকৰদেৱক চৰিতপুথিত যি বৰ্ণনা কৰিছে, তাৰ যোগেদি তেওঁ শংকৰদেৱে যি বিয়াৰ প্ৰস্তাৱ দিছিলে তাক তেওঁ যে নাকচ কৰিছিলে, সেই কথাটোৰ পৰা আমি গম পাব পাৰিছোঁ যে মাধৱদেৱৰ বিবাহৰ বাবে জোৰণ পৰ্যন্ত পিন্ধোৱা হৈছিল। কিন্তু শংকৰদেৱক লগ পোৱাৰ পিছত তেওঁৰ বৈবাহিক জীৱনত
সোমোৱাৰ সকলো ইচ্ছা ত্যাগ কৰি চিৰকুমাৰ হৈ থাকিবলৈ তেওঁ ব্ৰত লৈছিল। মাধৱদেৱে সৰুতে বন্দুকালৈ গৈ ৰাজেন্দ্ৰ অধ্যাপকৰ টোলত শিক্ষা লাভ কৰে আৰু কালত সৰ্বশাস্ত্ৰ বিশাৰদ হৈ উঠে। তেওঁ ঘোৰ শাক্ত আছিল আৰু পূজাত বলি বিধানৰ পোষকতা কৰিছিল। ধোৱাহাটত শ্ৰীমন্ত শংকৰদেৱৰ লগত মহাপুৰুষ মাধৱদেৱৰ মিলন ইতিহাসৰ এক বিৰল ঘটনা। ঘটনাটি আছিল এনেধৰণৰ: শংকৰদেৱক লগ পোৱাৰ আগতে মাধৱদেৱ ঘোৰ শাক্তধৰ্মী লোক আছিল। এবাৰ মাকৰ অসুখ হোৱাত তেওঁ দেৱীৰ আগত দুটা ছাগলী বলি দিম বুলি প্ৰতিজ্ঞা কৰিলে যদিহে মাকৰ অসুখ ভাল হয়। তেওঁ যেতিয়া ছাগলী দুটা আনিবলৈ নিজৰ ভনী জোঁৱায়েক ৰামদাসক পাছিলে, ভনী জোঁৱায়েকে তেওঁৰ কথা নুশুনি ক'লে যে বলি বিধান অপ্ৰয়োজনীয় প্ৰথা আৰু ইয়াৰ পৰা কোনেও সুফল পাব নোৱাৰে। আৰু তেওঁ ক'লে যে ইতিমধ্যে শংকৰদেৱক গুৰু মানি একশৰণ হৰিনাম তেওঁ গ্ৰহণ কৰিছে আৰু মাধৱদেৱেও তাকে কৰিব লাগে। এই কথা শুনি মাধৱদেৱ ক্ৰোধিত হয় আৰু শংকৰদেৱৰ ওচৰলৈ গৈ তেওঁৰ যুক্তি তৰ্ক আৰম্ভ কৰিলে। মাধৱে আগমৰ যুক্তি আগবঢ়ায় আৰু শংকৰ গুৰুজনাই নিগমৰ যুক্তিৰে খণ্ডন কৰে। এনেদৰে তিনি প্ৰহৰ তৰ্কযুদ্ধ হ'ল। শেষত গুৰুজনাই শ্ৰীমদ্ভাগৱতৰ ৪ৰ্থ স্কন্ধৰ যথা তৰুৰ মূল নামৰ শ্লোকটিৰে মাধৱক পৰাস্ত কৰে। শ্লোকটিৰ অৰ্থ হ'ল, গছৰ গুৰিত পানী দিলে ডালপাত সকলোৱে পায়, ডালপাতত দিলে কোনেও নাপায়। একেদৰে ভগৱান শ্ৰীকৃষ্ণদেৱক পূজিলে সকলোকে পূজা হয়। আন দেৱ দেৱীক পূজিলে পূজাৰ কোনো প্ৰয়োজন নাই। শ্ৰীমন্ত শংকৰদেৱৰ যুক্তিৰ ওচৰত হাৰ মানি মাধৱে তাৰাক গুৰু বুলি ভজি তেওঁ প্ৰৱৰ্তন কৰা একশৰণ হৰিনাম ধৰ্মত শৰণ ল'লে আৰু মাধৱদেৱ হৈ পৰিল গুৰুজনাৰ প্ৰপন্ন শিষ্য অভেদ আত্মা মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱ। দুয়োজনা মহাপুৰুষৰ এই মহামিলনক সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাদেৱে মণিকাঞ্চন সংযোগ বুলি অভিহিত কৰিছে। মহাপুৰুষ শংকৰদেৱে মাধৱদেৱক বহাৰ পু বুলি মাতিছিল। মণিকাঞ্চন সংযোগৰ পিছত শংকৰদেৱক গুৰু মানি তেওঁ মনে প্ৰাণে নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰত নিজকে নিয়োজিত কৰে। মাধৱদেৱৰ দৰে কৰ্মঠ সহযোগী এজন পাই শংকৰদেৱে তেওঁৰ ভক্তি আন্দোলনক সফলতাৰে আগুৱাই নিব পাৰিছিল। শংকৰদেৱৰ তিৰোভাৱৰ পিছত তেওঁৰ উত্তৰাধিকাৰী মাধৱদেৱ। ধৰ্মগুৰুৰ গুৰুভাৰ লৈ মাধৱদেৱে তেওঁৰ শক্তিশালী ব্যক্তিত্বৰে বৈষ্ণৱ ধৰ্মক এক জয়ময় অৱস্থাত পৰিণত কৰিছিল। মহাপুৰুষ মাধৱদেৱে অসমীয়া সাহিত্য সংস্কৃতিলৈ আপুৰুগীয়া বৰঙণি আগবঢ়াই থৈ গৈছে। তেওঁৰ সাহিত্যিক জীৱনৰ শ্ৰেষ্ঠ কৃতি হ'ল নামঘোষা। তেওঁৰ সাহিত্যসমূহক কেইবাটাও ভাগত ভাগ কৰা হৈছে: আখ্যানমূলক সাহিত্য, ৰাজসূয় কাব্য, আদিকাণ্ড ৰামায়ণ; তত্ত্বমূলক সাহিত্য, নামঘোষা, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী, নৱমালিকা; নাদ আৰু ঝুমুৰ, অৰ্জুন ভঞ্জন, চুৰধৰা, পিম্পৰা গুচোৱা, ভূমি লেটুৱা, ভোজন বেহাৰ। তেওঁ ৰচিত নামঘোষা পুথিখনি ১০০০টা ঘোষা সন্নিৱিষ্ট হৈছে বাবে এই পুথিখনিক হেজাৰী ঘোষা বুলিও কোৱা হয়। তেওঁৰ জীৱনকালত ২৪০টা বৰগীত ৰচনা কৰিছিল যদিও বৰ্তমান সময়ত ১৯১টা মানহে বৰগীত পোৱা যায়। তেওঁৰ শ্ৰেষ্ঠ বৰগীত হ'ল তেজৰে কমলাপতি পৰভাতে নিন্দ। শংকৰদেৱে আৰম্ভ কৰা নৱবৈষ্ণৱ ধৰ্মৰ আন্দোলনক সফলতাৰে আগুৱাই নিয়াৰ লগতে মাধৱদেৱে এইদৰে সাহিত্য, গীত আৰু নৃত্যৰ ক্ষেত্ৰতো এক নৱজাগৰণৰ সৃষ্টি কৰিছিল। এই মহান পুৰুষজনাৰ ১৫৯৬ চনত কোচবিহাৰত মৃত্যু হৈছিল। শ্ৰীমন্ত শংকৰদেৱক
প্ৰাণতকৈও বেছি ভাল পোৱা আৰু শ্ৰদ্ধা কৰা শ্ৰী শ্ৰী মাধৱদেৱ শংকৰদেৱৰ দৰেই অসমৰ জাতীয় জীৱনৰ পৰম পূজ্য ব্যক্তি। আজি মই তোমালোকক শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে এইখিনি কথা তোমালোকক জনালোঁ যে শ্ৰী শ্ৰী মাধৱদেৱৰ বিষয়ে আমাৰ ছাত্ৰ ছাত্ৰীসকলে প্ৰায়ে নাজানে, গতিকে মই অলপমান তোমালোকক জানিবৰ কাৰণে আগবঢ়াই দিলোঁ। ইয়াৰ পৰা তোমালোক উপকৃত হ'ব বুলি মই ভাবিছোঁ আৰু আজিলৈ মই ভিডিঅ'টি সামৰিছোঁ।